নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকলৈ স্বাগতম জনাইছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ যিটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখিব পাৰিব। তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে মই লাচিতৰ জীৱন কাহিনী নাজানো, মই কেনেকৈ লিখিম। তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰথমতে আৰম্ভণি। অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম আছিল। ইংৰাজী 24 নৱেম্বৰ দিনটো অসমত লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস ল'ম। যদিহে তোমালোকে এই চেনেলটো নতুন হৈ থাকা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখিব যাতে মই আপলোড দিয়া নতুন নতুন ভিডিঅ' পাই থাকিব পাৰে। এতিয়া আমি সেকেন্ড ষ্টেপটো আৰম্ভ কৰিম। সেকেন্ড ষ্টেপটো হৈছে জন্ম। বীৰ লাচিত বৰফুকনৰ জন্মৰ বিষয়ে তথ্য সঠিককৈ পোৱা নাযায়, যদিও 1622 চনৰ 24 নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। মোমাই তামুলী বৰবৰুৱা আছিল তেওঁৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল মচাই চেং কালুক, যি আহোমৰ লানফিমা বংগৰ আছিল। লাচিত আছিল মচাইৰ সপ্তম পুত্ৰ। তেখেতৰ ভাতৃৰ নাম আছিল অবলাও আৰু লাপেটলাও, ভগ্নীৰ নাম লাইচেং। জন্মতে তেওঁৰ নাম আছিল লাচিত। তোমালোকে জানা লাচিতৰ জন্মতৰ নামটো আছিল লাচিত। তেওঁ পিতৃৰ সপ্তম পুত্ৰ আছিল। তৃতীয় ষ্টেপটো হ'ল শিক্ষা। ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা বিষয়ত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লানফিমা বংশ। লাচিত আছিল এই ফৈদৰ বংশ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল। যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, হিমলু গুৰিয়া, ফুকন দোলা কাষৰীয়া বৰুৱা, ধোলা কৰিয়া আৰু পালিপৰীয়া সকলক চলোৱা হোৱাৰ পিছত চাওপা চুপুংমু ফুকন লং হৈ পৰিল। একচুৱেলি এই লাচিতৰ জীৱন কাহিনী দীঘলীয়া, কিন্তু আমি শ্বৰ্টকাট দিছোঁ। মই ইমানখিনি নাজানো, যিখিনি পাৰোঁ সেইখিনি তোমালোকৰ ওচৰত দাঙি ধৰিছোঁ। ইয়াৰ পিছত আমি আৰম্ভ কৰিম। ধোলা কাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওপাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দলনাত বহি থকা চাওপাই লাচিতক ক'লে, বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ? লাচিতে উত্তৰ দিলে, চাওপাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালীনো কি? মানুহে আমাৰ ৰাজ্যত নল'ব নেকি? তেনে মানুহ চাওপা আদেশ দিব লাগে। একচুৱেলি আমাৰ অসমৰ একমাত্ৰ শত্ৰু আছিল বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক। এইসকলক আমি কেনেকৈ ধৰিব লাগে সেইবুলি লাচিতে উত্তৰ দিছিল, চাওপাৰ ৰাজ্যত মানুহ নাই নেকি? তাৰ পিছত লাচিতক ফুকন লঙৰ দায়িত্ব দিয়া হয়। ফুকন লঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হৈছিল লাচিত চাওপাৰ সন্মুখলৈ মাতি অনা হয়। চাওপাৰ আগত আঁঠুলৈ থাকোঁতে ক'ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গ'ল। চাওপাই ইচ্ছাকৃতভাৱে কৰিছিল। লাচিতে স্বাভাৱিকতে খাপৰ পৰা হেংদাংখন লৈ সেই লগুৱাজনক খেদি গ'ল। পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী বীৰ যোদ্ধা। এই সাহসিকতাৰ বাবে তেওঁ অসমখনক ৰক্ষা কৰিব পাৰিছিল। এতিয়া শৰাইঘাটৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ এফালৰ পৰা চাই যাবা। শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে
পিছুৱাই যাবলৈ ধৰিলে সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰুগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাওখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক'লে, অসমীয়া ৰণসকল, মই যুঁজিহে মৰিম, নাইবা মোক বঙালী ধৰি লৈ যাব, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। ইয়াতে আৰু এষাৰ কথা কৈছিল, সেই কথাটো ইয়াত উল্লেখ নাই। তেওঁ কৈছিল যে যদি বঙালী মোক মাৰি থৈ যায়, তেতিয়াহ'লে সেই চিলা পৰ্বতৰ ওপৰত এক পৰা মাটি কিনি থৈছো, তাতে মোৰ শটো থবা। এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰি পঙ্গুলৈকে খেদি পঠিয়াইছিল। মৃত্যু শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতে লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ সৈতে যুঁজিছিল। পিছলৈ চাউফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা 16 কিলোমিটাৰ নিলগত 1672 চনত লাচিত মৈদাম নিৰ্মাণ কৰে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা মতামত থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব।